সুপ্ৰভাত। আজি 29 জেঠ শুকুৰবাৰ 12 জুন 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ আজি আনৰ পৰা কোনো কথাত মনত দুখ পাব পাৰে। সাৱধান হোৱাৰ প্ৰয়োজন, প্ৰেমত দূৰত্ব বজাই চলক। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ। কৰ্ম উন্নতিৰ যোগ আছে। দিনটো আনন্দৰে পাৰ হোৱাৰ সম্ভাৱনা। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি অৰ্থ প্ৰাপ্তিৰ যোগ আছে। বহুদিনীয়া সমস্যা সমাধানৰ পথ পোৱাৰ সম্ভাৱনা। স্বাস্থ্য সম্পৰ্কত সাৱধানে থকাৰ প্ৰয়োজন। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি নতুন কৰ্মৰ বাবে উদ্যম বৃদ্ধি পাব। আশা পূৰণৰ সম্ভাৱনা। প্ৰেমত শুভ। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজি শুভ কাম হোৱাৰ যোগ আছে। যান বাহন লাভৰ সম্ভাৱনা। গৃহত শান্তি বিৰাজ কৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি ক্ৰীড়াত সুনাম লাভ কৰাৰ সম্ভাৱনা আছে। বিবাহৰ বাবে যোগাযোগ কৰিব পাৰে। চুবুৰীয়াৰ পৰা সাৱধানে থকাৰ প্ৰয়োজন। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাই কৰ্মত মনোযোগ দিয়াৰ প্ৰয়োজন। গৃহত শান্তি বিৰাজ কৰিব। শৰীৰ ভালে নাথাকিবও পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ শিক্ষাৰ্থীসকলে কষ্টৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। কষ্টৰে কৃতকাৰ্যতা পাবলৈ সক্ষম হ'ব। গৃহত শান্তি বিৰাজ কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মত পিতৃৰ সহায় লাভৰ যোগ। নতুন ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনা। ব্যৱসায়ত উন্নতি। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ দাম্পত্য সুখৰ যোগ আছে। আত্মীয়ৰ আগমন হ'ব পাৰে। ব্যয় বৃদ্ধিৰ সম্ভাৱনা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজি আশা পূৰণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মত থকা বাধা আঁতৰি যাব। প্ৰেমত নতুন যোগাযোগ। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাই আজি নতুন বস্ত্ৰ লাভ কৰিব পাৰে। কৰ্মত সুনাম অৰ্জনৰ সম্ভাৱনা। বিবাহৰ বাবে উপযুক্তসকলে বিবাহৰ যোগাযোগ কৰিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক।